মিডিয়া নাৰীবলৰ সদস্যসকল সকলোলৈকে জিলা সমিতিৰ তৰফৰ পৰা ওবাইদুৰ ৰহমানক মই আজি মঞ্চত আসন গ্ৰহণ কৰিব পাৰোঁ। লখিমপুৰ জিলা সমিতিৰ সাংগঠনিক সম্পাদক আৰু নাওবৈচা সমষ্টি সমিতিৰ সভাপতি ভৱেন শইকীয়া ডাঙৰীয়াক আহি মঞ্চত আসন গ্ৰহণ কৰিব পাৰোঁ। ৰাইজৰ দলৰ শক্তি সংগঠন কেন্দ্ৰত থকা বিজেপি চৰকাৰখনে আমাৰ ওপৰত প্ৰতিবাদৰ স্বত্তেও জোৰ জবৰদস্তি আইনখন চাপি দিছিল। বিভিন্ন পৰ্যায়ত প্ৰতিবাদ হৈছিল, ৰাইজ ওলাই আহিছিল আৰু এনেকুৱা এটা সময় আহিছিল য'ত এই গোটেই আন্দোলনটোৰ নেতৃত্ব লৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰধান নেতৃত্ব লৈ থকা সকলোবোৰ ব্যক্তিক এইখন চৰকাৰে বিভিন্ন গতিকে যদি আমি ভিতৰত বহি তেনেদৰে সোমাই থাকো তেতিয়াহ'লে আমাৰ বিৰোধী দলক ভৰ্তি কৰিব। ধন্যবাদ। ৰাইজৰ দলৰ এগৰাকী সদস্য হিচাপে ৰাইজৰ দলৰ নীতি আদৰ্শ লক্ষ্য সংবিধান আখৰে আখৰে মানি চলি দলৰ সাংগঠনিক গোপনীয়তা ৰক্ষা কৰি কোনো ক্ষেত্ৰত কোনো পৰিস্থিতিত দলৰ আদৰ্শৰ পৰা বিচলিত নহ'ব। ধন্যবাদ। ৰাইজৰ দল ৰাইজৰ দল ৰাইজৰ দল জাতীয় যুৱ বাহিনী জিন্দাবাদ, নাৰী বাহিনী জিন্দাবাদ, কেন্দ্ৰ জিন্দাবাদ, কেন্দ্র জিন্দাবাদ, জিন্দাবাদ।